হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 6 জীৱন প্ৰক্ৰিয়াৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। পেজ নম্বৰ 110ৰ প্ৰশ্নাৱলী 1, মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি, ইয়াৰ কাৰ্যসমূহ কি কি। মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগসমূহ কি কি ইয়াত সুধিছে। মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হৈছে হৃদযন্ত্ৰ, তেজ আৰু ৰক্তবাহিকা। ৰক্তবাহিকা হীৰা আৰু ধমনীৰে গঠিত। হৃদযন্ত্ৰৰ কাৰ্যসমূহ হৈছে ই গোটেই দেহতে ৰক্ত সঞ্চালন কৰে। ই এটা পাম্পৰ কাম কৰে। 2 নম্বৰ কামটো হ'ল ই ৰক্ত সঞ্চালনৰ জৰিয়তে দেহত অক্সিজেনৰ নিয়মীয়া যোগান নিশ্চিত কৰে। 3 নম্বৰ কাম, কেৱল এটা নিৰ্দিষ্ট দিশত তেজ প্ৰবাহিত হোৱাত হৃদযন্ত্ৰত থকা বাল্বসমূহে সহায় কৰে। এই তিনিটা হৈছে আমাৰ হৃদযন্ত্ৰৰ কাম। তেজৰ কাম চোৱা। 1 নম্বৰটো হৈছে ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। 2 নম্বৰ কাম, দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত তেজ সহায় কৰে। 3 নম্বৰ কাম হৈছে ই গোটেই দেহত হৰমনৰ বাবে পদাৰ্থসমূহৰ সঞ্চালন কৰে। তাৰপিছত চোৱা ৰক্তবাহিকাই হীৰা আৰু ধমনীৰ কাৰ্যসমূহ। ধমনীয়ে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে বা বিশুদ্ধ তেজ পৰিবহণ কৰে। 2 নম্বৰ, হীৰাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ কাৰ্বন ডাই অক্সাইড পূৰ্ণ তেজ কঢ়িয়াই নিয়ে বা অশুদ্ধ তেজ কঢ়িয়াই নিয়ে। 3 নম্বৰ, ধমনী আৰু হীৰাত থকা বাল্বসমূহে তেজৰ বিপৰীত ফালৰ প্ৰবাহত বাধা দিয়ে। ধমনী আৰু হীৰাত কিছুমান বাল্ব থাকে, সেইবিলাকে তেজৰ বিপৰীত ফালৰ প্ৰবাহক বাধা দিয়ে। এইখিনি হৈছে আমাৰ পৰিবহণ তন্ত্ৰৰ ভাগসমূহ আৰু তাৰ কাৰ্যসমূহ। কুৱেশ্যন নম্বৰ 2, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন। পক্ষী, চৰাই চিৰিকটি এইবিলাক আৰু স্তন্যপায়ী মানুহ, গৰু, ছাগলী, ভেড়া, পোৱালি জন্ম দিয়া প্ৰাণীবিলাক হৈছে আমাৰ স্তন্যপায়ী প্ৰাণী। এইবিলাকৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন কিয়? ইয়াৰ উত্তৰ, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক হয়। 4টা কোঠালিযুক্ত হৃদপিণ্ডৰ পৰিবহণ ব্যৱস্থা অধিক অক্সিজেনৰ যোগান ধৰিব পাৰে বাবে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিব লাগে। মেইন কথাটো হৈছে আমাৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক হয়। কুৱেশ্যন নম্বৰ 3, উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি কি? ইয়াৰ উত্তৰ, উদ্ভিদ দেহৰ এটা অংশত শোষিত হোৱা বা প্ৰস্তুত হোৱা আৰু আন এটা অংশলৈ কঢ়িয়াই নিয়া কাৰ্যটো সংঘটিত হয় জাইলেম আৰু ফ্লোয়েম কলাৰ মাজেৰে। গতিকে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰটো জাইলেম আৰু ফ্লোয়েম কলাৰে গঠিত। অৰ্থাৎ জাইলেম আৰু ফ্লোয়েম কলাক একেলগে সংবহন কলা বুলি কোৱা হয়। উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত জাইলেম আৰু ফ্লোয়েম কলা থাকে। কুৱেশ্যন নম্বৰ 4, উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? ইয়াৰ উত্তৰ, জাইলেম কলাৰ নলিকা ট্ৰেকাইডবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সুঁতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে, সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে। এনেকৈ আমাৰ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ হয়। কুৱেশ্যন নম্বৰ 5, উদ্ভিদ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে? ইয়াৰ উত্তৰ, উদ্ভিদ দেহত খাদ্য ফ্লোয়েম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন হয়। খাদ্য আৰু আন পদাৰ্থবিলাক উদ্ভিদৰ দেহত সংবহন বা স্থানান্তৰণ ঊৰ্ধ্বমুখী আৰু অধোমুখী দুয়ো দিশতে চালনী নলিকা আৰু তাৰ গাতে লাগি থকা সংগী কোষৰ সহায়ত সংঘটিত হয়। ফ্লোয়েমৰ যোগেদি সংঘটিত খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 112 দিয়া কুৱেশ্যন নম্বৰ 1,
নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। তো নেফ্ৰন হৈছে আমাৰ বৃক্ক গঠনৰ কাৰ্যকৰী একক। ইয়াৰ আমাৰ গঠন আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰিব লাগে। তো ইয়াৰ উত্তৰ চোৱা, নেফ্ৰনৰ গঠন। বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ লগ লাগি কাপ সদৃশ নলিকা গঠন কৰে। এনে নলিকাবোৰে তেজ চেকাত সহায় কৰে। এনে নলিকাৰ এককবোৰক নেফ্ৰন বুলি কোৱা হয়। এই নেফ্ৰনবোৰ ইটো সিটোৰ লগত সংগবদ্ধ হৈ থাকে। তো এনেকৈ আমাৰ নেফ্ৰনৰ এটা ডায়েগ্ৰাম দিয়া আছে। তো ইয়াত বিভিন্ন অংশসমূহ দেখুওৱা আছে। কিতাপত দিয়া আছে, তোমালোকে এই চিত্ৰটো আঁকিবা, লগতে এই কথাখিনি লিখি দিবা। নেফ্ৰনৰ কাৰ্য। নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক'জ, এমিনো এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী চেকি লোৱাৰ পাছত পাছৰ নলিকা অংশত অধিশোষণ কৰি লয়। তেজ দ্ৰৱীভূত হৈ থকা অবৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষণ হয়। বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলিকাৰে মূত্ৰনলীলৈ ওলাই আহে। তো এইখিনি হৈছে আমাৰ নেফ্ৰনৰ কাৰ্য। কুৱেশ্যন নম্বৰ 2, উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? ইয়াৰ উত্তৰ চোৱা, উদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰাৰ উপায়সমূহ হ'ল: 1 নম্বৰ, উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ পত্ৰতন্ত্ৰৰ জৰিয়তে বাষ্পমোচন প্ৰক্ৰিয়াৰে বাহিৰলৈ এৰি দিয়ে। 2 নম্বৰ, দিনৰ ভাগত অক্সিজেন আৰু ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড বায়ুলৈ এৰি দিয়ে। 3 নম্বৰ, পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। 4 নম্বৰ, সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে। তো এই 4টা উপায়ে উদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰে। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।